তো হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল অংকুৰ বি এণ্টাৰটেইনমেণ্ট। তো আপোনালোকে গমে পাইছে যে ক'ত যাব আছো। তো বিশ্ব আছে, বিশ্ব গাড়ীত আছো আৰু হাণ্ড্ৰেড তাতে আছে। তো এটা ওলাইছি কেনাই মজা। তো ই উঠি ল'লা উঠ উঠ উঠ। তো আগত গেলি দেখো আছো, বলক বলক। মোর ধনী গো তো গাইছ আমি বিলপাৰত আহি পালো। তো একেটা দেখছি না আগত দেখি গেছি আৰু সীমন্ত দা তো আগত যাই আছো। তো আগত গেলি দেখো আছো, বলক। মোর ধনী গো মনে আমার মাদল বাজায়। তো গাইছ আমি তেল ভরবা যাইছো, একচুয়ালি রিক্সা হানো আছি তেল ভরবা নাজনো আর কি হবার আছি। মোর ধনী গো মনে আমার মাদল। তো গাইছ রঙিয়া সিনেমা হল বর্তমান পাইছো, এইটো হল সেইটো সিনেমা হল। তো আগত দেখছো বলক। তো গাইছ গাড়ী পাৰ্কিং কৰবা গেছি। তো আহিছে একেলগে দেখাও বলক। তো জুবিন দা তো গাইছ আপোনালোকৰ কথা নাজানো, আমি বহুতে এক্সাইটেড হৈছো কাৰণ জুবিন দাৰ এখন এনেকুৱা এখন ফিল্ম য'ত লণ্ডনত শ্বুটিং হৈছিল। তো তোৰ মণ্ডপত কেনেকুৱা কেনেকুৱা লাগছি? লাগছি না কষ্ট না বাবু কেনে এটা ফিলটো কেনে তোৰ ফিল কেনে? মজা। তো গাইছ জুনি জুনি চনা আহি চিকাৰখান চাব। বলক বলক। তো গাইছ এমদক চাকচোন জানো ফুচকা খাবাই নাপায়, আপিচলি নিচিনা পুৰা ৰখি আছে। তো এবাগতা আছে ফুচকা আবি ঠিকে আছে। তো গাইছ ফাইনাল আমি পুৰা আহি গেল। তো আন্ধো গেছি সব। তো বলক যাই দেখো আছো পুৰা। তো গাইছ পুৰা একদম বহি গেল। তো কেনে একদম চালিয়া হ্যাঁ পুৰা ৰেডি নে চাবাক গেলি? নকছ না বালকনিত কাট বালকনিত তো কেনে মজা। তো গাইছ টিকেট ৰাখি দিছে কি কৰিম এইখিনি এই সিঙে থৈ দি পিছত লাগবো। কলেজ লাগব। তো গাইছ পুৰা অপেক্ষা কৰিছো যাতে জুবিনদাৰ এই মুভিখন চাবলৈ বহুত অপেক্ষা কৰিছো দে यार। তো গাইছ আপোনালোকৰ কথা নাজানো, মই পুৰা এক্সাইটেড হৈছো। তো এক্সাইটেড না? পুৰা এক্সাইটেড। তো গাইছ পুৰা এক্সাইটেড অত তাকে বলি। তো গাইছ এর সিটটো মানে হালো না যায়, সেইকাৰণে ই মোৰ ইয়াতে পলাত বহি আছে। এনেকে বলি যাব মই পইচা দি কিনে কৈছো তো এখনত যা মানে এর সিটটো এই বস্তুটোত নাযায়। क्या तो को अरे मेरी यार तू बेसी लॉग जी लॉग क्या ओ तो वो जी पैसे दी किने को सुहे को है तो कैसे बहुत दुख माने शेर खान हेरी होई ना जाय किसी क्या ऐसे तो बे तमाम दुख गाइस यार एपिसोड जब उजी से वो तो नंबर itu situ beli udah mana আকাশি তে পালো নাম্বার ya situ aku nade naksa no gitu berarti udah kan nih तो आता घुमो तो सिनेमा सब आए छे काय situ पिक फेलो बांची तमने आते पॉपकॉर्न और तो फाइनली गाइस पूरा आरंभ होबार আছে কারণ মানুহ আদা আইনা আর বসতে আরম্ভ হবো। তো কেমন এই তুমি কি কয় দুগর কথা সিটে ভালে হয় eh guys यार दुख situ kan situ यार पीछे কি হবো গাইস আর দুখ তো হল সিটুর কারণে সিটু বেয়া আকো না তো ল হইছে সিটু বেয়া আইছে আগর পারাই শাসন তো পারবে ওরা কি হবো গাইস Juvinda! Juvinda! बोले जी खाए साधा सरस्वती राधा, जी ना खाए साधा फिर জার্সি গাইড को गाधा। मैं এটা জুবিন গাৰ্গৰ গানেই গাম বাৰু। জুবিন গাৰ্গৰ এটা গান আছে রোদ রোদ বিচাৰি ফুৰে। तो गाइस पूरा रेस दिला अल्टीमेट লাগছে अल्टीमेट नेक्स्ट लेवल रे বিশ্ব কেনে লাগছে मजा तो गाइस अल्टीमेट কেনে লাগিল तो गाइस पूरा होल खाली হৈ গেল সব মানুহ গুছি গেল আমি যাই আছো। তো কইছো না আল্টিমেট লাগছে আল্টিমেট এনেকুৱা চাই লাগছে এনেকুৱা ভাল লাগছে বিদ্যা মনত প্ৰকাশ কৰিব পৰা নাই আপোনালোকক হয়তো ইমান বিচাৰি নকৰব। তো গাইস আমি পুৰা আইলো আৰু কবাত ৰৈ কিনে কিবা অলপ খাবা লাগব গাইস। তো খাই যাই আছো। তো গাইস তাৰ পৰা আহি ডাইৰেক্ট মানে ঘৰত গা পা ধুলো মানে তেতিয়া মানে ভিডিঅ বনোৱা নাই বাৰু মোবাইলত চাৰ্জ নাছিল। তো আপোনালোকে কিছুমানে ভাবিছে যে কেনে পালে চিকাৰ চাই মানে কৈছো আৰু মানে আল্টিমেট আৰু মানে
মই ভাবিব পৰা নাই হয়তো আপোনালোকে যোনে যোনে চাইছে তেওঁলোকে গমেই পাইছে কেনেকুৱা হৈছে কিন্তু অসমীয়া চিনেমা এখন যে ইমান যে লেভেলত যাব পাৰে সেইটো মই বিশ্বাস কৰিব পৰা নাই সঁচাই কৈছোঁ বহুতেই বেছি ভাল লাগিছে আৰু আপোনালোকে যদি চোৱা নাই তো চাব তো মোৰ মানে কেনেকুৱা হ'ল মোৰ চিকাৰখন আধৰুৱা আধৰুৱা যেন লাগে মানে কি চিকাৰ 2 লাগে মোক এতিয়া জবৰদস্ত হৈছে একদম তো সেইকাৰণে কৈছোঁ তো আল্টিমেট আৰু জুবিন দাই বনাইছে আৰু লাষ্টৰখিনি কৈছোঁ ন কন্দুৱাই দিছে একেবাৰে মোৰো চকুৰ পানী ওলাই আহিছে মানে ষ্টৰিটো চাই আৰু মানে কৈছোঁ আৰু আল্টিমেট আৰু তো গাইজ ভ্লগটো ইমানেই আছিল ভাগৰো লাগিছে এতিয়া ৰাতিও বহুত হ'ল তো ভিডিঅ'টো এটা লাইক কৰি দিব বুলি আশা থাকিল আৰু যোনে যোনে চিকাৰ চোৱা নাই চাব বুলি আশা থাকিল আৰু চিকাৰ 2 কাক কাক লাগে কমেণ্টত জনাওক তো বাই বাই গুড নাইট